নমস্কাৰ প্ৰিয়সকল, আজিৰ ভিডিঅ'ৰ জৰিয়তে শ্ৰী বিশ্বকৰ্মা পূজাৰ বিধি ক'বলৈ গৈ আছোঁ। এই প্ৰত্যেক বছৰৰে 17 ছেপ্টেম্বৰৰ দিনাখন পালন কৰা হয়। শ্ৰী বিশ্বকৰ্মা দেৱৰ পূজাৰ নিয়ম অতিকৈ সহজ সৰল। বিশ্বকৰ্মা দেৱক দেৱশিল্প বুলিও কোৱা হয়। পোনপ্ৰথমে বিশ্বকৰ্মাৰ বিষয়ে অলপ জানো আহক। তেওঁৱে স্বৰ্গলোক নিৰ্মাণ কৰিছিল। দেৱৰাজ ইন্দ্ৰৰ বাবে অমৰাৱতীও নিৰ্মাণ কৰিছিল। ভগৱান শিৱৰ বাবে ত্ৰিকুট পৰ্বতত লংকাপুৰী নিৰ্মাণ কৰিছিল। ঠিক তেনেদৰে হস্তিনাপুৰ নগৰত হস্তিনাপুৰ নিৰ্মাণ কৰিছিল পাণ্ডৱসকলৰ বাবে। ঠিক এনেদৰে দ্বাৰিকাতো ভগৱান কৃষ্ণৰ বাবে দ্বাৰিকা মহল নিৰ্মাণ কৰি দিছিল। সুদামাৰ বাবে সুদামা নগৰীও নিৰ্মাণ কৰি দিছিল। এনেদৰেই বিশ্বকৰ্মা দেৱে নিজৰ হাতৰ কলা সৃষ্টি কৰি গৈছিল। বিশ্বকৰ্মা দেৱ সেই সময়ৰ এজন অভিযন্তা আছিল, এতিয়াও হয়। যিবোৰ বৰ্তমান ডাঙৰ ডাঙৰ অভিযন্তা আছে, সকলো তেওঁৰ কৃপাতেই হৈছে। পূজাৰ আৰম্ভণিতে পঞ্চাগ্ৰ দেৱতাৰ পূজা কৰিব লাগে। পৃথিৱী, গৌৰী, গণেশ, কলহ, নৱগ্ৰহক পূজা কৰক। পৃথিৱী, গৌৰী, গণেশ, কলহ, দীপ ইত্যাদিৰ পূজা কৰাৰ পাছতে ভগৱান বিশ্বকৰ্মা দেৱৰ পূজা কৰা হয়। বিশ্বকৰ্মা দেৱৰ কাৰোবাৰ তাত মূৰ্তি থাকে, নহ'লে ফটো। মূৰ্তি থাকিলে মূৰ্তিটো প্ৰতিষ্ঠা কৰিবলগীয়া হয়। যদি ফটো থাকে, প্ৰতিষ্ঠা কৰাৰ কোনো আৱশ্যকতা নাই। কেৱল আবাহন মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। এতিয়া ক'বলৈ গৈ আছোঁ আবাহন আৰু ধ্যান মন্ত্ৰ। বিশ্বকৰ্মা দেৱৰ পূজা কৰোঁতে পোনপ্ৰথমে ধ্যান কৰিব লাগে। ধ্যান কৰা মন্ত্ৰ তিনিবিধৰ, এবিধ বৈদিক মন্ত্ৰ, লৌকিক মন্ত্ৰ আৰু এটা লৌকিক আবাহন মন্ত্ৰ। এই তিনিওটা মন্ত্ৰ ভালদৰে উচ্চাৰণ পাঠ্য আৰ্ঘ্য স্নান বস্ত্ৰ গন্ধ চন্দন অক্ষত পুষ্প ধূপ দীপ নিবেদ তামোল প্ৰসাদ শ্ৰীফল দক্ষিণা আদি লৈ পূজা আৰম্ভ কৰক আৰু এই মন্ত্ৰবোৰ উচ্চাৰণ কৰক। প্ৰাৰ্থনা মন্ত্ৰৰ সলনি আপুনি ধ্যান মন্ত্ৰকো উচ্চাৰণ কৰিব পাৰে যদি আপুনি প্ৰাৰ্থনা মন্ত্ৰ নাজানে। এইখিনি কৰাৰ পাছত আপোনাৰ যিবোৰ সা সঁজুলি আছে সেইবোৰৰ পূজা কৰক। এইবোৰ পূজা কৰোঁতে কোনো বিশেষ মন্ত্ৰ ক'ব নালাগে। দুবৰি বন ফুলৰে পানী ছটিয়াই দিয়ক, সেন্দুৰ লগাই দিয়ক, ধূপ বাতি লগাই দিয়ক, পূজা সম্পন্ন হৈ গ'ল। এয়াই আছিল ভগৱান বিশ্বকৰ্মাৰ পূজাৰ বিধি। ধন্যবাদ।